Good morning, friend. মই ৰুমি চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মৰ্নিং আজি মৰ্নিঙত মানে কি অকণমান এনে এক্সাৰচাইজ কৰিবলৈ আহিছিলোঁ এক্সাৰচাইজ কৰিব অহাৰ কাৰণে অকণ ভিডিঅ'টো বনাই দিছোঁ আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টো চাব স্কিপ নকৰাকৈ মানে কি আমাৰ গাঁৱৰ পৰিৱেশ কেনেকুৱা হয় মানে কি গাঁৱৰ পৰা মানে কি অকণমান আঁতৰত আহিছোঁ মই মানে এখন দীঘলী বিল বুলি কয় দীঘলী বিলৰ হেৰিত আহিছোঁ মানে কাকত আহিছোঁ আপোনালোকক দেখুৱাম চাব ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এইফালে মাইনা হাই কৈ দিয়া আকৌ হাই মাইনা আৰু মই আহিছোঁ এতিয়া কুঁৱলী বহুত পৰি আছে এতিয়া টাইমটো হৈছে 5:30মান বাজিছে মই আজি উঠিলোঁ 3টামান বজাতে উঠিলোঁ মৰ্ণিং ৱাক কৰিবলৈ আহিলোঁ মই কাৰণে খুবেই প্ৰয়োজন হয় নাই মৰ্ণিং ৱাক কৰাটো এটা প্ৰয়োজন হয় কাৰণ মই কি ক'ব মানে কি শকত হৈ গৈ আছে কাৰণে আহিছোঁ এইকেইদিন মানে কৰি আছোঁ মৰ্ণিং ৱাক দৌৰো মাৰিছোঁ অকণমান দৌৰিব পৰা নাই বহুত পোপাইছোঁ বহুত মানে হেৰি হৈছোঁ নেজাৰাটো অকণমান দেখাই দিছোঁ মই এয়া চাওক এইফালে আমাৰ ফালে যাম এইফালে আহিছিলোঁ মই মানে তাৰপিছত এতিয়া গৈ আছোঁগৈ ঘৰলৈ মানুহজনো আহিছিলে আন্ধাৰ হৈ আছিলে ন ইও আহিছিলে লগত কিন্তু ই গুচি গ'লগৈ মই আৰু মাইনা থাকিলোঁ মাইনা দৌৰ মাৰি কেনেকুৱা হ'ল আজি মই বহুত পোপাইছোঁ মাইনা কৈ হাতিনি হৈছোঁ চাগে মই ইমান পোপাইছোঁ ন দৌৰ মাৰিবই পৰা নাই মই ঠাণ্ডাও লাগিছে এতিয়া যাওঁতে মানে কি যাওঁতে হেৰি কি কয় এতিয়া ঠাণ্ডা লাগিছে বহুত ঠাণ্ডা লাগিছে এতিয়া ন ভাইটি মামা ঘৰত পালেগৈ কেতিয়াবাই দৌৰ মাৰিব পাৰে সকলো ময়ে নোৱাৰোঁ হাতিনি হৈছোঁ খাই সেইকাৰণে অকণমান ওলাই আহিছোঁ এইফালে চৰাই গৈছে চৰাইবোৰ উঠিছেহে আমি তাতকৈ আগত উঠি আহিলোঁ এয়া চক বিল সেইটো কি কয় দীঘলী বিল নে কি কয় দীঘলী বিল হয় এইখিনি দীঘলী বিলত চক এনেকৈ মাছ ইমান ৰাতিপুৱা মৰ্ণিং এতিয়া 5টা 5:30মান বাজিছে আৰু এইফালে চক নাও বাই আছে মাছ মানে কি জাল উঠাইছে সেয়া এইফালে চক ৰাতিপুৱা মৰ্ণিঙত ইমান ধুনীয়া এটা পৰিৱেশ হয় এইখিনিত মানে কি এনেই আৰু মৰ্ণিং ৱাক কৰিবলৈ আহিছিলোঁ মই ঘৰৰ পৰা ইয়ালৈ পালোঁহি আহোঁতে বনাব নোৱাৰিলোঁ ভিডিঅ'টো কাৰণ ইমান আন্ধাৰ হৈ আছিলে নহয় আৰু মানে কি ইমান কুঁৱলী হৈ আছিলে কুঁৱলী পৰি আছিলে সেইকাৰণে বনাব নোৱাৰিলোঁ আহোঁতে এতিয়া যাওঁতে ভিডিঅ' বনাই যাম বুলি ভাবিছোঁ এয়া চক এইটো গড়চিগা বিল বুলি কয় মই ইমান নাজানো বাৰু এইফালে নাহোৱেই মই ইমান এইফালে এয়া চক ইমান ডাঙৰ পুখুৰী এটা আছে এইখিনিত এইফালে ৰাতিপুৱা সঁচাকৈ বহুত ধুনীয়া এটা হেৰি নিয়ৰ মানে কি কুঁৱলী পৰি আছে নিয়ৰ তথাপিতো ধুনীয়া হৈ আছে চব এতিয়া কুঁৱলী বহুত পৰি আছে ন এইফালে নাও বাই আছে ইমান ঠাণ্ডাত এইখন বিলত আমি মাছ ধৰিবলৈ আহিছিলোঁ এবছৰ নাই অহা বাৰু যোৱা বছৰ আহিছিলোঁ মাছ ধৰিবলৈ চালনী বাবলৈ চালনী বাব আহিছিলোঁ ইয়ালৈ মাইনা আহিছিলে নে নাই অহা ন মই আহি পাইছোঁ কিন্তু ইয়ালৈ আহি পাইছ কিন্তু এইপিনে আহিছা না সেইফালেও নাও বাই আছে ন সেইফালে মানুহ চিনিবই পৰা নাই এতিয়া ভালকৈ ইমানেই কুঁৱলী হৈ আছে নহয় এতিয়াতো মাঘ হয় ন মাহ হয় মাঘৰ কেই তাৰিখ আজি বাপৰে বা বেলেগ কুঁৱলী পৰিছে দেই এইফালে চক একো দেখিয়ে পোৱা নাই পানী নে কিনে এইফালে নাবাই ধুনীয়া লাগিছে আকৌ এফালে গ'ল যা নাক মই মেখেলা পিন্ধি আহিছোঁ তলত ঠাণ্ডা লাগিছে সেইকাৰণে ধুনীয়া লাগিছে আকৌ আজি মই মাছ ধৰিবলৈ যাওঁ
জাকৈ যাম ইয়াত নাই আৰু কিন্তু নবিল যাম নদী মাছ ধৰিবলৈ যাবি তই বাহ মাছ পালে দিবি দেই মাছ ধৰিবলৈ যোৱাই নাই মাছ পালে দিবি বুলি কৈছো ছোৱালী নহয় ল'ৰা হ'ব পাৰে ক'ত ল ধৰ মাৰ অকণমান এইবাৰ দৌৰিব মন যোৱা নাই দেই দৌৰ মাৰ মামাই ঘৰত পালেগৈ আৰু দৌৰ 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 ইমান ৰাতিপুৱা মানে কি সোনকালে এয়া চক ম'হ গৰু এনেকৈ বান্ধি থোৱা হৈছে একদম এয়া গৰু ম'হ এনেকৈ ছাগলী তেনেকৈ বান্ধি থোৱা হৈছে ইয়াতে ঠিক আছে ইমান পাইছোঁ মই এয়া চক গছবোৰ এনেকৈ ইমান ধুনীয়া লাগিছে ন গছবোৰ এনেকৈ ৰুই থ'লে সেউজীয়া গছ সঁচাকৈ বহুত ধুনীয়া গছ ৰুব লাগে সঁচাকৈ মানুহে এয়া চব কিমান ধুনীয়া এতিয়া এই চাইডো যদি গছ ৰোৱালে ন কিমান ধুনীয়া হ'লে ইমান নিয় কুঁৱলী পৰিছে অ' সেইফালে চব দেখিয়ে পোৱা নাই আলিকি এযোৰ আছে এইটো দাঁড়াত দুব লেনকা হম নাই মৰ্নিং ৱাক কৰিছে এইফালে এইফালে আমাৰ গলক গুবু কান্ন আমি আহি আহি এতিয়া গাঁৱত পালোগে এতিয়া টাইমটো কিমান হ'ল জানো নাজানো আগে জন্মলৈ দাঁতিলে খোজকাঢ় জলদি ওলাইছেগে আৰু ইমান দেৰি হৈছে আমাৰ আমাৰ গাঁৱৰ নাজাৰা এইটো এইফালে এইফালে কল লাগি আছে দেই চেনি কল নে কি কল নাজানো নাম চাম দেই ক'ত আব্দুল এইফালে মুনু মুনু হেৰি মাক হয় এইফালে স্কুল আমাৰ গাঁৱৰ স্কুল হয় এইখন LP স্কুল হয় এইয়া এবাৰ দেখুৱাই দিছোঁ ভালকৈ আমাৰ স্কুলখন যদি ইয়ালৈ আহে চিনি পাব স্কুলখন স্কুলৰ পৰা আমাৰ বেছি দূৰ নহয়গৈ আৰু পামগৈ আৰু ঘৰলৈ দেই চ' মামাই কল কৰি আছে মামাই কল কৰি আছে ভাবিছোঁ চাগে ক'ত হৰালে বুলি এইফালে ভাওনা হয় এইখন নামঘৰত এইখন মৰাংঘৰতে ভাওনা হ'ব বুধবাৰে চ' কোনে কোনে আহে আহিব আমাৰ গাঁৱলৈ ঔগুৰিলৈ এইফালে চব এতিয়া ভাওনা হ'ব বুধবাৰে অহা বুধবাৰে হ'ব ইয়াতে হ'ব আৰু এই মৰাংঘৰত হ'ব কি জাগে যা তই নাজাগে কি ইয়াত ৰৈ থাকিবি তই হে ৰৈ থাকিবি কেলে অফ কৰিম আকৌ ঘৰত পামগৈ আৰু এতিয়া মই কেলে অফ কৰিম ফাইনেলি মই ঘৰত পালোগৈ এতিয়া
এইয়া ঘৰ পালোগে আৰু মই ঘৰত পালোগে। চ' ভিডিঅ'টো ইমানেই আছিলে। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে বেল আইকনটো দবাই দিব তলত থকা। পাহৰি নাযাব যদি ভাল পায় মোক। চ' যদি বেয়া পায় হেৰি নকৰিব বাৰু, লাইক চাইক নকৰিব। যদি ভিডিঅ'টো ভাল পায় চাই তেতিয়া লাইক কৰিব এটা। ঠিক আছে, অ'কে, বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম, বাই।